নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। পুনৰ নিউ ভেকেঞ্চি আহিছে। প্ৰায় তোমালোকৰ 7,000 প্লাছ ভেকেঞ্চি আহিছে। ক'ৰ পৰা আহিছে, কেনেকৈ এপ্লাই কৰিব লাগিব, এডুকেশ্যন কিমান লাগিব জনাই আছোঁ। তোমালোকে গুৰুত্ব সহকাৰে চাই থাকা। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিজিট কৰি আছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। তোমালোকৰ ভেকেঞ্চিসমূহ আহিছে যেনেকৈ SSC ফালৰ পৰা আহিছে, কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2023 ফালৰ পৰা আহিছে, যি নেকি তোমালোকৰ CGLE ফালৰ পৰা আহিছে। আৰু ভেকেঞ্চি আহিছে তোমালোকৰ 7,500টা ভেকেঞ্চি আহিছে, তোমালোকৰ 7,500 ভেকেঞ্চি আহিছে। আৰু এই ভেকেঞ্চিসমূহত তোমালোকৰ এপ্লাই প্ৰক্ৰিয়া চলিছে যি নেকি 03/04/2023 অৰ্থাৎ অহাকালিৰ পৰা চলি আছে। আৰু এই ভেকেঞ্চিসমূহত তোমালোকৰ লাষ্ট ডেট দিয়া হৈ আছে 03/05/2023। তোমালোকৰ 3 মে' তাৰিখে লাষ্ট ডেট। আৰু যি নেকি তোমালোকৰ এক্সামটো হ'ব জুলাই মাহত, তোমালোকৰ এক্সামটো হ'ব যি নেকি তোমালোকৰ CBT 1 এক্সামটো। আৰু এই ভেকেঞ্চিসমূহত এপ্লাই কৰিব হ'লে তোমালোকৰ বয়সটো 18ৰ পৰা তোমালোকৰ কিছুমানৰ কাৰণে 27 লাগিব, কিছুমানৰ কাৰণে 30, কিছুমানৰ কাৰণে 32 লাগিব, লগতে তোমালোকৰ বয়সটো ধৰি দিয়া হ'ব। আৰু এই ভেকেঞ্চিসমূহত তোমালোকৰ এডুকেশ্যনটো বিচাৰিছে গ্ৰেজুৱেশ্যন, তোমালোকে গ্ৰেজুৱেশ্যন হ'লেও ধুনীয়াকৈ এপ্লাই কৰিব পাৰিবা। নিশ্চয় তোমালোকে জানিব পাৰিছা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।